স্বাগতম ৰাইজ আপোনালোকলৈ নতুন ভিডিঅ'ত আগবঢ়াইছোঁ। আজি মই উপস্থিত আছোঁ কমলপুৰ মেইন হাউচ চকৰ পৰাই কিছু দূৰত মানে ৰঙীয়া ৰাস্তাত দেখি আহি মই ইয়াতে উপস্থিত আছোঁ আৰু বৰ্তমান ইয়াতে মানে এজন মালিকে মাটি এটা বিক্ৰী কৰিব, সেই মাটিটো চাবলৈ আহিছোঁ। লগতে মাটিটো আছে ৰাস্তাৰ পৰা 20 ফুট ডিফাৰেঞ্চত মাটিটো আছে। আপোনালোকক মই দেখুৱাই আছোঁ মাটিটো। এতিয়া মই গৈ আছোঁ, এতিয়া মই তলত নামি গৈ আছোঁ আৰু এইটো হৈছে আপোনাৰ এইটো চৰকাৰী ৰাস্তা হা, এইটো চৰকাৰী ৰাস্তা। আপোনালোকে ৰাস্তাটো চাওক গাইজ, ধুনীয়া কৰি চাওক। এই ৰাস্তাটো দি এতিয়া মই নামি যাম। এইটো ৰাস্তা চৰকাৰী মেইন হাইৱে ৰাস্তাৰ পৰা মাত্ৰ 20 ফুট ডিফাৰেঞ্চত মানে মাটিটো আছে। আপোনালোকক দেখুৱাইছোঁ গাইজ, এতিয়া মই গৈ আছোঁ চাওক গাইজ। আৰু এই ৰাস্তাটো দি এতিয়া মই গৈ আছোঁ গাইজ, আপোনালোকে চাব ধুনীয়া কৰি। এইটো ৰাস্তা হা, আৰু সীমাটো আপোনালোকক মই দেখুৱাই আছোঁ। এইটো হৈছে সীমা। ইয়াতে এটা পোষ্ট আছে গাইজ, আপোনালোকে চাওক। এই পোষ্টটোৰ পৰা এফালে চৰকাৰী মাটি মানে ৰাস্তাৰ মাটি এইটো। আৰু এতিয়া মই এনেকৈ গৈ আছোঁ, এইটো ৰাস্তা চাওক গাইজ। আপোনালোকক ধুনীয়া কৰি মই এই ৰাস্তাটো দেখুৱাই আছোঁ। এতিয়ালৈকে মই মাটিটো পোৱা নাই, মাটিটো পোৱাৰ পাছত আপোনালোকক দেখুৱাই আছোঁ। আৰু মাটিটোৰ দামটো আপোনালোকক মই কৈ আছোঁ। আচ্ছা চাওক গাইজ, মই এনেকৈ আহিছোঁ। ইফালে ৰাস্তাটো অকণমান সৰু হা, ইফালে ৰাস্তাটো অকণমান সৰু, আপোনালোকে চাওক। আৰু মাটি হৈছে এইটো গাইজ, চাওক গাইজ, আপোনালোকে ধুনীয়া কৰি চাওক। আৰু এই ঘৰটো যি আছে ৱালটো হৈছে মাৰলি মাটি, আৰু এইটো হৈছে মেইন মাটিৰ মালিকৰ মাটি। এফালে আছে ৰেল লাইন, এইটো ৰেল লাইন চাওক গাইজ, আপোনালোকে ধুনীয়া কৰি চাওক, ভাল কৰি চাওক আপোনালোকে গাইজ। এই মাটিটো বিক্ৰী কৰিব, 1 বিঘা 10 লেচা মাটি আছে চাওক গাইজ। 1 বিঘা 10 লেচা মাটি কাগজত লেখা আছে। চৰ জমিন পাব আপোনালোকে 1.5 বিঘা। আৰু এইফালে চাওক গাইজ, ধুনীয়া কৰি এইখিনিতে পোতা আছে মাটি, একদম ধুনীয়া কৰি পোতা আছে। আৰু এইফালে আছে এইটো ৰেল লাইন, আপোনালোকে ধুনীয়া কৰি চাওক গাইজ। ধুনীয়া মাটি, মেইন হাইৱে ৰাস্তাৰ একদম তলতে মাটিটো।